দুটা টকা দিব লাগে নাই গাঁৱৰ পৰা ক'ত পানী আছে নে গাঁৱৰ পৰা দেখিছে এইটো এইটো ঘৰটো ত্ৰিপাল পাব লাগে এই ঘৰটোৱে ত্ৰিপাল পাব লাগে এতিয়া মই এটা কাম কৰোঁ মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক উমৰ ভাই আছে আমাৰ মুজাহিৰ আছে ৰহমান আছে মই ছাত্ৰ অফিচৰ লগত এতিয়া যোগাযোগ কৰিম অন্ততঃ ৰিচেণ্টলি কাৰণ ওপৰত এতিয়া বৰষুণৰ জাক আছে অতি সোনকালে মই ত্ৰিপাল আপোনাৰ আৰু গৰুৰ খাদ্য আৰু মানুহৰ খাদ্যখিনি কি হৈছে গাঁৱৰ পৰা কি দিছে এই বস্তুখিনি তাত তদাৰক কৰিম তদাৰক কৰি এইখিনি বস্তু মই আহিছে নে আকৌ মই চাবলৈ এইখিনি বস্তু আপোনালোকে সঠিকভাৱে পাইছে নে নাই মই আকৌ চাবলৈ দুটা টকা দিব লাগে নিজৰ পকেটৰ পৰা 2 টকা বেছিকৈ দিবহে লাগে এতিয়া আহা বস্তুটো যদি নাইকিয়া কৰে যোনে কৰিছে সেইটো ওপৰলৈ চাব লাগে অলপ দিব লাগিব মানুহখিনি এইটো ঘৰটো ত্ৰিপাল পাব লাগে নিজে ৰাখিছে মানুহৰ খাদ্যখিনি কি হৈছে গাঁৱৰ পৰা কি দিছে এই বস্তুখিনি তাত তদাৰক কৰি এইখিনি বস্তু মই আহিছে নে আকৌ মই চাবলৈ এইটো চকু দিব অলপ পাইছে নে নাই মই আকৌ চাবলৈ এইটো অলপ চকু দিব ছাৰ আমাৰ চাবলৈ ঠিক আছে কি হ'ল ত্ৰিপালটো কি হৈছিলে বোলে ত্ৰিপালটো এটা পেণ্ডেলতে গৰু আৰু মানুহ আছে সেই মানুহকেইটাই পোৱা নাই যিকেইটা মানুহৰ গৰু নাই সেইকেইটা মানুহে পাই আছে কোনে দিছে ত্ৰিপালটো আনিছিলে কোনে আমাৰ কাজি কাকা দিছে সিহঁতে বগাইছে এতিয়া আপোনালোকে পোৱা নাই নাই পোৱা নাই এতিয়া তেওঁ মানে এতিয়া কিবা তেওঁ ৰাখি থৈ দিছে নেকি কোনে দিয়া নাই কাজি কোন হয়নো